गुड मॉर्निंग स्टूडेंट्स। आमी समाज विज्ञानर अर्थनीति विज्ञानर मुद्रा और बैंक व्यवस्था विषय आलोचना करि आइसिलु। इतिमध्ये आमी विनिमय प्रथा और यार असुविधाসমূह, मुद्रार क्रम विकास, मुद्रार धारणा, वैशिष्ट्य, कार्यावली, श्रेणी विभाजन, भूमिका और असुविधाসমূह, यार लगत बैंक और यार धारणा और यार उत्पत्तिर लगे आमी इतिमध्ये आलोचना करि आइसिलु। आजिर এই ভিডিওটোত আমি बैंकर श्रेणी विभाजन और यार कार्यावली বিষয়ে বিশদভাৱে আলোচনা কৰিম। ইতিমধ্যে बैंक কি और यार उत्पत्ति বিষয়ে আমি আলোচনা কৰি আহিছিলোঁ। আজি আমি बैंकर श्रेणी विभाजन কৰিম। মুঠতে बैंक কেইবা প্ৰকাৰৰ আছে। তাৰে ভিতৰত আমি জানিবলগীয়া बैंक কেইটা হল, প্ৰথম কি হল কেন্দ্ৰীয় बैंक, দ্বিতীয়টি হল বাণিজ্যিক बैंक, তৃতীয় নম্বৰ হল আঞ্চলিক গ্ৰাম্য बैंक, চতুৰ্থ নম্বৰ হল ভাৰতীয় ঔদ্যোগিক বিকাশ बैंक, পঞ্চম নম্বৰ হল ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ बैंक আৰু 6 নম্বৰটো হল কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় बैंक, যেটো নাবাৰ্ড বুলি কোৱা হয়। ইয়াৰ বাহিৰেও আৰু বহুত बैंक আছে, যেনে এছীয় উন্নয়ন बैंक, বিশ্ব बैंक ইত্যাদি। এই बैंक কেইটাৰ বিষয়ে আমি তোমালোকে ক্লাছ 11-12ত পঢ়িবলৈ পাবা। এটা প্ৰথম হল কেন্দ্ৰীয় बैंक। তো কেন্দ্ৰীয় बैंक হল কোনো এটা দেশৰ बैंक ব্যৱস্থাৰ মুৰব্বী बैंक। আমি গম পাই আছোঁ যে এনেকৈ ষ্টেট बैंक হল, তোমালোকৰ ওচৰে পাজৰে যিবিলাক बैंक পাইছা, সেই সব বেংকৰ মুৰব্বী बैंक কোন হ'ব? এই দেশৰ কেন্দ্ৰীয় বেংকটো হ'ব। এই বেংকৰ নীতি নিৰ্দেশনা অনুসৰি অন্যান্য বেংকসমূহে কাৰ্য সম্পাদন কৰিব লাগিব। এই কেন্দ্ৰীয় বেংকে যিটো নীতি নিয়ম বান্ধি দিব, সেই নীতি নিয়ম অনুযায়ী বাকীবিলাক বেংকে কাৰ্য কৰিব লাগিব। তো ছুইডেনৰ ৰিক্স বেংক সবাতোকৈ পুৰণি বেংক, কেন্দ্ৰীয় বেংক হয়। এই বেংক স্থাপিত হৈছিল কেতিয়া? 1656 চনত। তো ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক হল কোন কি হ'ব? ভাৰতীয় ৰিজাৰ্ভ বেংক। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নামটো কি হয়? ভাৰতীয় ৰিজাৰ্ভ বেংক বা ইংলিছত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এই বেংক স্থাপিত কেতিয়া হয়? 1935 চনত। তো কেন্দ্ৰীয় বেংক কেইবাটাও কাৰ্য সম্পাদন কৰিব লাগে। তাৰে প্ৰধান কেইটা কাৰ্য তলত ব্যাখ্যা কৰা হ'ল। তলত এতিয়া আমি পঢ়িম। প্ৰথম কাৰ্যটো কি হ'ল? কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে। প্ৰথম কাৰ্যই হ'ল যে কাগজী মুদ্ৰা যিটো প্ৰচলন হৈ আছে আমাৰ অৰ্থনীতিত, তাৰ ছপা কাৰ্যটো কোনে কৰে? কেন্দ্ৰীয় বেংকে কৰে। 2 নম্বৰ তাৰ কাৰ্যটো কি হ'ল কেন্দ্ৰীয় বেংকৰ? কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। যে কোনো এটা বেংকে কিমান জমা ল'ব বা কিমান ঋণ হিচাপে দিব, এইটো নিয়ন্ত্ৰণ কোনে কৰে? দেশৰ কেন্দ্ৰীয় বেংকে কৰে। তাৰপাছত 3 নম্বৰ তাৰ কি হ'ল? কাৰ্যটো কি হ'ল? কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। মানুহৰ বা কোনো এটা ব্যক্তিৰ বেংক বেলেগ বেলেগ হ'ব পাৰে, কিন্তু সব বেংকৰ বেংক কোন হয়? কেন্দ্ৰীয় বেংক হয়। সেইকাৰণে কেন্দ্ৰীয় বেংকে সব বেংকৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। তাৰপাছত কেন্দ্ৰীয় বেংকে কি হ'ল? চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা। তোমালোকৰ বা আমাৰ বাবে বেংক কি হ'ব? বেলেগ বেলেগ বেংক হ'ব পাৰে, কিন্তু চৰকাৰৰ বেংক কোন হ'ব? চৰকাৰৰ বেংক কেন্দ্ৰীয় বেংক হ'ব। চৰকাৰৰ যদি টকাৰ প্ৰয়োজন হয়, চৰকাৰক ক'ত যাব লাগিব? কেন্দ্ৰীয় বেংকত যাব লাগিব। তাৰপাছত 5ম নম্বৰ কাৰ্যটো কি হ'ল? কেন্দ্ৰীয় বেংক হ'ল দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। বিদেশী যিবিলাক, যদি আমি জানো যে ভাৰতীয় টকাৰ বিপৰীতে বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰি। আমি ভাৰতৰ টকা দি কিনে বৈদেশিক মুদ্ৰা ল'ব পাৰোঁ। তো বিভিন্ন দেশৰ মুদ্ৰাৰ বিপৰীতে ভাৰতীয় টকাৰ বিনিময় হাৰ বেলেগ বেলেগ হয়। এই বিনিময় হাৰ মূলতঃ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নিৰ্ধাৰণ কৰি দিয়ে। যে ইংলেণ্ডৰ লগত যদি টকাৰ বিনিময়ত যদি টকা কৰোঁ, তো তাৰ হাৰ কিমান হ'ব, বেলেগ দেশৰ লগত হাৰ কিমান হ'ব, এইটো কোনে নিৰ্ধাৰণ কৰি দিয়ে? ৰিজাৰ্ভ বেংকে কৰি দিয়ে, কেন্দ্ৰীয় বেংকে কৰি দিয়ে। 6 নম্বৰ হ'ল কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে।
যদি বেংককেইটা যদি টকাৰ প্ৰয়োজন যদি হয় বেংককেইটা ক'ত যাব লাগিব কেন্দ্ৰীয় বেংকত যাব লাগিব তাৰ পাছত কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে যিবিলাক উন্নয়নমূলক যিবিলাক কাম আছে তো এইবিলাক কোনে কৰে কেন্দ্ৰীয় বেংকে কৰে তাৰ পাছত 8 নম্বৰ কি হ'ল কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত আছে সময় সময় দেশৰ আৰ্থিক পৰিস্থিতিৰ ক্ষতিয়ন দাঙি ধৰা সমবায় বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণৰ যোগান ধৰা ছাত্ৰ ছাত্ৰীসকললৈ ঋণৰ যোগান ধৰা কল্যাণমূলক আঁচনিৰ বাবে পৰংগনি আগবঢ়োৱা ইত্যাদি এইবিলাক হ'ল কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্য তাৰ পাছত 2 নম্বৰ কি আহিল বাণিজ্যিক বেংক যেটো আমি সাধাৰণতে দেখা পাওঁ তো বাণিজ্যিক বেংক কি হ'ল যিবিলাক বেংক কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয় ঋণ বেপাৰ বাণিজ্য আদি জড়িত কাৰ্য সম্পন্ন কৰে তেনেবিলাক বেংকৰ সাধাৰণতে বাণিজ্যিক বেংক বোলা হয় বৰ্তমান কালত বাণিজ্যিক বেংকৰ কাৰ্যৰ পৰিসৰ দিনে দিনে বৃদ্ধি পাই আহিছে এতিয়া বাণিজ্যিক বেংকৰ কাৰ্যাৱলীবিলাক কি আছে প্ৰথম হ'ল বাণিজ্যিক বেংক সঞ্চয় সংগ্ৰহ কৰে মানুহৰ পৰা যি টকাটো যিটো মানুহ যদি জমা থব বিচাৰে এইবিলাক সংগ্ৰহ কৰে এতিয়া সঞ্চয় তিনি প্ৰকাৰৰ হ'ব পাৰে এটা হ'ব পাৰে সলিড আমানত কাৰেণ্ট ডিপজিট বুলি কোৱা হয় 2 নম্বৰটো হ'ল স্থিৰ আমানত বা কাল আমানত ফিক্সড ডিপজিট আৰু 3 নম্বৰটো হ'ল সঞ্চয় আমানত সেভিংছ ডিপজিট এতিয়া এই তিনটা যেটো আমানত যেটো পঢ়ি আহিছিলোঁ আমি প্ৰথমটো কি আছিল সলিড আমানত ইয়াত আমি এনেকা যদি একাউণ্ট খোলা হয় আমাৰ যিমান টকা আছে যিকোনো মুহূৰ্তত আমি ওলাব পাৰোঁ কাল আমানতত কিন্তু সময় নিৰ্ধাৰণ কৰি থোৱা আছে ইমান দিনৰ পাছতে তুমি টকাখন ওলাব পাৰিবা আৰু সঞ্চয় আমানতত তুমি গোটেই টকা ওলাব নোৱাৰিবা কিবা এটা অংশই ওলাব পাৰিবা অলপ অংশ থৈ দিব লাগিব তাৰ পাছত 2 নম্বৰ কাৰ্যটো কি হ'ল বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে যদি কোনো মানুহৰ যদি ঋণ যদি দৰকাৰ হয় যোগান কোনে ধৰে বাণিজ্যিক বেংকবিলাকে ধৰে 3 নম্বৰ কাৰ্য কি হয় বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে ঋণ মুদ্ৰা মানে কি যিবিলাক সঞ্চয় যদি কৰে ধৰি লোৱা কোনোবা টকা সঞ্চয় কৰিছে আকৌ বেলেগ মানুহ আহিছে তাক যদি ঋণ দৰকাৰ হয় তো ইয়াৰে এটা অংশ থৈ কিনে ধৰি লোৱা 20% যদি থৈ দিয়ে বাকি অংশখিনি তাক ঋণ দি দিব লাগিব 800 টকা যেনেকৈ ধৰি লোৱা 1000 টকা কোনোবা বেংকত জমা কৰিলে এটা ঋণ ল'বৰ কাৰণে মানুহ আহিলে তো বেংকে 20% থৈ কিনে বাকি 800 টকা বেলেগক দি দিলে এতিয়া সেই মানুহজনতো কতবা গৈ কিনে টকাটো থব সেই টকা যেতিয়া থব আকৌ বেংকে তাৰ পৰা আকৌ 20% থৈ কিনে বাকিখিনি আকৌ বেলেগ মানুহক ঋণ দি দিব তো এইটো হ'ল এই মুদ্ৰাটো কি হ'ল ঋণ মুদ্ৰা বুলি কোৱা হয় বাণিজ্যিক বেংকৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত কি হ'ল আছে আমানতকাৰীৰ মূল্যৱান অলংকাৰ পাতি গুৰুত্বপূৰ্ণ নথিপত্ৰ ইত্যাদি সংৰক্ষক হিচাপে কাৰ্য সম্পাদন কৰে যদি কোনোবা আমানতকাৰী আছে একাউণ্ট হোল্ডাৰ যিটো আছে তেখেতলোকে কি নিজৰ অলংকাৰ পাতি বা গুৰুত্বপূৰ্ণ নথি বেংকত গৈ কিনে জমা দিব পাৰে আৰু বেংকে ইয়াক সংৰক্ষক হিচাপে ইয়াক থৈ দিয়ে 3 নম্বৰ বেংকটো কি হ'ল ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক যেটো ইংৰাজীত ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া বা IDBI বুলি কোৱা হয় এই বেংক 1964 চনত স্থাপন কৰা হয় ইয়াৰ মুখ্য কাৰ্যসমূহ হ'ল প্ৰথম কাৰ্যটো হ'ল ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সহায় প্ৰদান কৰা যিবিলাক ডাঙৰ ঔদ্যোগিক প্ৰতিষ্ঠান আছে এইবিলাক ক'ত যাব ঋণৰ কাৰণে বা বিত্তীয় সাহায্যৰ কাৰণে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ ওচৰত যাব ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিৰ সহায় কৰা আৰু যাতে বেছি ঔদ্যোগিক প্ৰতিষ্ঠান আৰু বেছি বাঢ়ক ইয়াৰ বাবে সহায় কৰে 3 নম্বৰটো হ'ল অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ
ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায়। যিবিলাক একেবাৰে অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চল আছে সেইবিলাক ঠাইত ডাঙৰ ডাঙৰ উদ্যোগ যাতে মানুহবিলাকে খোলক, ইয়াৰ বাবে সুদৰ যিটো হাৰ যিটো আছে অলপ কমাই কিনে দিয়ে, ঋণ দিয়ে। 4 নম্বৰ কাৰ্যটো কি হ'ল, বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয়। যিবিলাক কোনোবা জিলাত যদি একেবাৰে উদ্যোগ নাই সেইবিলাক জিলাবিলাকত এই বেংকটোৱে প্ৰশিক্ষণ আগবঢ়ায়, যাতে মানুহে উদ্যোগৰ বিষয়ে গম পাই কিনে উদ্যোগ আৰু বেছি প্ৰতিষ্ঠা কৰিব। 4 নম্বৰ বেংকটো হ'ল আঞ্চলিক গ্ৰাম্য বেংক বা ৰিজনেল ৰুৰেল বেংক। এই বেংকটো প্ৰথমবাৰত ভাৰতত কেতিয়া স্থাপিত হৈছিল? 1975 চনত। প্ৰথমতে 5টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল। এই বেংকে সম্পাদন কৰা মূল কাম দুটা মূল কাম কৰে। প্ৰথম হ'ল বেপাৰী মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীসমূহক সকাহ দিয়া। কোনোবা যদি এটা গাঁৱত যদি বেংক নাথাকে, তে মানুহে ঋণ ল'বৰ কাৰণে ক'ত যাব লাগিব? বেপাৰী বা মহাজনসকলৰ ওচৰত যাব লাগিব। তাত কিন্তু সুদৰ হাৰ বহুত বেছি। সেইটো কাৰণে সেই সকাহ দিবৰ কাৰণে আঞ্চলিক গ্ৰাম্য বেংকে কম সুদৰ হাৰত ঋণ দিয়ে। 2 নম্বৰ কামটো হ'ল গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত এই সঞ্চয় ব্যয় কৰা। ভাৰতবৰ্ষত বৰ্তমান 2014 চনলৈকে কেইটা আঞ্চলিক গ্ৰাম্য বেংক আছে? 57টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে। বাকী বেংকৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। থেংক ইউ।